নমস্কাৰ জিলিকাব লুইটৰ পাৰলৈ আপোনালোকক পুনৰ স্বাগতম বৰপেটাৰ অংকিতা দেৱী ক্লাছ 12 লৈকে পঢ়িলে এতিয়া ঘৰতে বহি 12,000 টকাকৈ মাহে উপাৰ্জন কৰি আছে নগাঁৱৰ দীপজ্যোতি কলিতা BA পাছ কৰিলে চাকৰি বিচাৰি আছে কিন্তু ঘৰতে বহি এতিয়া AI ৰে ছবি বনাই ফাইবাৰত বিক্ৰী কৰি মাহে 18,000 টকাকৈ উপাৰ্জন কৰি আছে সেই একেটাই টুল আপোনাৰ মোবাইলতে উপলব্ধ বিনামূলীয়াকৈ আজি এই কৰক এই তিনিটা প্ৰশ্নৰ উত্তৰ আজি এই এপিসোডত মই আগৰ এপিসোডত সুধিছিলো IIT JEE আৰু NEETৰ প্ৰাৰ্থীসকলৰ কোনবিলাক বিষয়ত বেছি সমস্যা হয় মনে কোনো কমেন্ট এতিয়ালৈকে সেই বিষয়ে দেখা নাই যি কি নহওক আমি পৰৱৰ্তী সময়ত সেই বিষয়সমূহ লৈ এটা বেলেগ এপিসোড আগবঢ়াম কিন্তু আজি আমি এটা বিশেষ বিষয়বস্তু লৈ আলোচনা কৰিম AI ৰে ঘৰতে বহি কেনেকৈ উপাৰ্জন কৰিব পাৰি কেনেকৈ তাই আসলতে কি কৰে চাও আহক লাইভ চাওক AI অসমীয়া আৰু ইংৰাজী দুইটা ভাষাতে কি সুন্দৰকৈ লিখি দিয়ে বৰপেটাৰ অংকিতা দেৱী ক্লাছ 12ৰ পিছত পঢ়া নহল ঘৰৰ পৰিস্থিতিয়ে অনুমতি নিদিলে কিন্তু আজি তাই AI ৰে কন্টেন্ট লিখি মাহে 12,000 টকা উপাৰ্জন কৰি আছে অংকিতাই এনেকুৱা প্ৰম্পট লিখে কি লাগে কাৰ বাবে কি টোন স্পষ্টকৈ 2 মিনিটতে এটা সম্পূৰ্ণ বিক্ৰীযোগ্য ক্যাপশন এইটোৱেই অংকিতাই দিনটোত 8ৰ পৰা 10 জন ক্লায়েন্টৰ বাবে কৰে আৰু যদি ক্লায়েন্টে সলনি বিচাৰে 10 সেকেন্ডতে নতুন ভাৰ্সন ক্লায়েন্টটো সন্তুষ্ট অংকিতাৰো সময় বাছিল অংকিতাৰ কথা শুনিলে এতিয়া চাও দীপজ্যোতিয়ে ছবি আঁকি কেনেকৈ উপাৰ্জন কৰে নগাঁৱৰ দীপজ্যোতি কলিতা BA পাছ কৰি চাকৰিৰ বাবে যত্ন কৰি আছে অন্যফালে তেওঁ ঘৰতে বহি AI ৰে ছবি বনাই মাহে 18,000 টকা উপাৰ্জন কৰি আছে তেওঁ কেনেকৈনো ছবি বনাই চাও আহক লাইভ দীপজ্যোতিয়ে ঠিক এইদৰেই প্ৰম্পট লিখে চাওকচোন কোনো ক্যামেৰা নাই কোনো ষ্টুডিঅ' নাই কিন্তু সম্পূৰ্ণ প্ৰফেশনেল ছবি 2 মিনিটতে এবাৰতে সলনি এইটোৱেই AIৰ শক্তি অংকিতাৰ টেক্সটৰ দৰেই ইমেজটো বাৰে বাৰে ঠিক কৰিব পাৰি এইটোৱেই দীপজ্যোতিৰ স্কিল AI ইমেজ জেনাৰেশন আজি দুইটা স্কিলে আমি দেখিলো কিন্তু প্ৰশ্ন হল এই দুই স্কিলসমূহ বিনামূলীয়াকৈ ক'ত শিকিব কেনেকৈ শিকিব পাৰি অতি সুন্দৰ প্ৰশ্ন উত্তৰ তিনিটা পথ বাছনি আপোনাৰ নিজৰ আটাইতকৈ চমু উপায় ইউটিউব দুয়োটা স্কিলৰ বাবে বিনামূলীয়া ভিডিঅ' বহুত আছে অসমীয়াত ভাল ভিডিঅ' কম পাব কিন্তু হিন্দীত বহুত আছে মই নাভাবো যে বুজাত কোনো সমস্যা হ'ব আৰু যদি সাৰ্টিফিকেট লগত বিচাৰে এনেকুৱা ফ্ৰী কোৰ্সও আছে গভৰ্ণমেন্টৰ সৈতে কোলাবৰেচনত আৰু যদি অধিক গভীৰভাৱে বিনামূলীয়াকৈ শিকিব বিচাৰে মাইক্ৰসফটেও 2026 চনত নতুন ফ্ৰী কোৰ্স আগবঢ়াইছে সম্পূৰ্ণ বিনামূলীয়াকৈ স্কিল শিকিলো এতিয়া প্ৰশ্ন হল আসলতে কিমান উপাৰ্জন কৰিব পাৰি এতিয়া আহো আমি আটাইতকৈ ৰোমাঞ্চকৰ অংশলৈ কথা নহয় প্ৰমাণ ফাইবাৰৰ লাইভ স্ক্ৰিনৰ পৰা চাওকচোন এনেকুৱা এখন গিগ পেজ সুদীপৰ ইণ্ডিয়াৰ পৰা BA পাছ মে মাহতে ফাইবাৰত আহিছে এতিয়াও ৰিভিউ নাই কিন্তু পোৰ্টফোলিও স্কিল আৰু প্ৰাইস সকলো ৰেডি চাওক প্ৰাইস বেসিক প্যাকেজ 1500 টকা এইখিনিতেই আপুনি আৰম্ভ কৰিব লাগিব মনত আছেনে
এপিছডৰ আৰম্ভণিতে যিটো সংখ্যা লুকুৱাই থৈছিলোঁ এইটোৱেই 1500 টকা, এটা অৰ্ডাৰ, এটা প্ৰম্পট, এটা ইমেজ। মনত পেলাওকচোন, অংকিতাৰো সেই একেই কাহিনী, কিন্তু কণ্টেণ্ট ৰাইটিঙত। দুয়োটাই সঁচা পথ। আপুনি কোনটোত ভাল সেইটোহে গুৰুত্বপূৰ্ণ। আৰু ধাৰাবাহিকতাৰে কৰি থাকিলে এইটোৱেই হয় বাস্তৱ যাত্ৰা। উদাহৰণস্বৰূপে আৰু এটা কথা স্পষ্ট কৰি দিওঁ, প্ৰথম মাহতে এইটো সম্ভৱ নহয়। পোৰ্টফলিঅ' বনাব লাগে, প্ৰথম কেইটামান অৰ্ডাৰ কম প্ৰাইচত ল'ব লাগে, ৰিভিউ গোটাব লাগে। কিন্তু ধাৰাবাহিকতাৰে কৰিলে এই সংখ্যাবোৰো সম্ভৱ। পলম নকৰিব, পুনৰুদ্যমে আৰম্ভ কৰক আজিয়েই আপোনাৰ নতুন যাত্ৰা। লুইতৰ সোঁত সদা প্ৰবাহিত সশক্তিৰে। আপোনাৰ যাত্ৰাও তেনেই হওক। পৰৱৰ্তী খণ্ডত আমি এক্সপ্ল'ৰ কৰিম ঘৰত বহিয়েই কেনেকৈ গোটেই বিশ্বত কাম পাব পাৰি আৰু কৰিব পাৰি। চাই থাকক। আপোনালোক সকলো ভালে থাকক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক। শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰক। পৰৱৰ্তী খণ্ডত পুনৰ লগ পাম। ধন্যবাদ, নমস্কাৰ। জিলিকাব লুইতৰে পাৰ।